মাজমজিয়াত অৱস্থিত অধ্যয়ন কোচিং চেণ্টাৰ বুলি খুব প্ৰচলিত কোচিং চেণ্টাৰ হয় ডিহুৰ। তাত মই আহিছোঁ আৰু যোৱাকালি ইয়াত ইণ্ডিয়ান আৰ্মিৰ 18গৰাকীৰ ভিতৰত 12গৰাকীৰ চিলেকশ্যন হৈছে। আৰু ইয়াত আপোনালোকে জব ক্লাছ, তাৰপিছত আপোনালোকে SSC ক্লাছ এটচেট্ৰা, ইণ্ডিয়ান আৰ্মি ক্লাছ, ইণ্ডিয়ান আৰ্মি ক্লাছ, এইসকল মানে এই ক্লাছ আপোনালোকে ইয়াত আহি কিনে এটেম্প কৰিব পাৰে আৰু নিজৰ কেৰিয়াৰটো আপোনালোকে গঢ়ি তুলিব পাৰে। অ'কে, হৈছে অধ্যয়নৰ ফাউণ্ডাৰ, মোৰ দাদাই হয়, কংকন দাদা। হাই। হেল্ল'। তো মই আজি আহিলোঁ, কিজানি কামেই কৰি আছে, কামৰ মাজত অলপ টাইম পালে ভাল পাম। কাম নাই কৰা, এনেই আছোঁ। অঁ হয়। এতিয়া ইয়াতে কি ক'ৰ্চ কৰা হয় ইয়াত বিশেষকৈ আমাৰ আচলতে এতিয়া আমাৰ হায়াৰ ছেকেণ্ডেৰীৰ লগতে হাইস্কুলৰ ক্লাছ 8ৰ পৰা 10লৈকে, তাৰ উপৰিও জবৰ ক্লাছটোতো আগৰ পৰাই চলি আছে। হয়। আমাৰ মেইন আগতে আছিল জবৰ ক্লাছ, জব ৰিলেটেড কোচিং চেণ্টাৰ এটা আছিলে। পিছত আমি আনুষংগিকভাৱে আমি একাডেমিক ছেকশ্যন, যোনটো ক্লাছ 11, 12 ছায়েন্স ষ্ট্ৰীমটো অকল, আৰু ক্লাছ 8লৈকে ছায়েন্সৰখিনি অকল, মানে ক্লাছ ছায়েন্স আৰু মেথমেটিক্স। ৰিজনিঙো হয় নেকি? ৰিজনিংটো একচুৱেলিটো জবত পৰে। জবৰ যিবিলাক চিলেবাছ আছে তাৰ ভিতৰত ৰিজনিংটো এটা পাৰ্ট এটা। হয় হয়। ত' সেইখিনি আৰু আমাৰ ইয়াতে প্ৰভাইড কৰা হয়। আপোনালোকে আহক আৰু বেষ্ট টিচাৰৰ মানে কোঅপাৰেশ্যনটো মানে ইয়াত মানে ভাল, বহুতেই ভাল মানে। আৰু কিবা মেছেজ তেনেকৈ একো নাই, আপোনালোকে আহক। আমি আচলতে যোনটো এইটো কোচিং চেণ্টাৰটো আমি অকল আচলতে জবৰ কাৰণে আছিলে। হয়। চ' সেইটো ইমান ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ আছিলে যে আজিকালি কি কিবা হায়াৰ ছেকেণ্ডেৰী কৰাৰ পিছত সিহঁতক জব লাগে। চ' হায়াৰ ষ্টাডিৰ কাৰণে যায়, কিন্তু আল্টিমেটলি লাষ্টটো জব হয়। চবৰে কাৰণে এটাই, জবৰ কাৰণে। কিন্তু আমি সেইকাৰণে কি ভাবিছোঁ, চ' জবটো আমি অলপ বেছি প্ৰাধান্য দিয়া যায়। সেইকাৰণে যোৱা বছৰ 2019ত টোটেল 18টা আৰ্মী ষ্টুডেণ্টৰ ভিতৰত 12জনে সাফল্য পাইছে। চ' তাৰ কাৰণে আমি টিচাৰখিনিক ক'ব লাগিব, যিখিনি আমাৰ টিচাৰ আছে। ফেকাল্টি কিমানমান আছে? ফেকাল্টি টোটেল চাব গ'লে এতিয়া জব আৰু হায়াৰ ছেকেণ্ডেৰী টিচাৰ মিলি টোটেল 9জনমান আছে। 9জন। তো 9জনমান আছে। এটা কুৱেশ্যন আছে, এই অধ্যয়ন খোলা কোচিঙৰ অধ্যয়ন চেণ্টাৰ এইটোৰ আইডিয়াটো আপোনাৰ কেনেকৈ? আইডিয়াটো কেনেকৈ সেইটো মানে মই যেতিয়া গুৱাহাটীত আছিলোঁ, গুৱাহাটীত মই নিজে চাকৰি কৰিছিলোঁ, তেতিয়া তাত যিবিলাক কোচিং চেণ্টাৰ আছে, কোচিংবিলাক কৰাৰ কাৰণে যিখিনি ফিজ দিব লাগে, মান্থলি ফিজ হওক বা টোটেল কোৰ্চটোৰ ফিজ, সেইটো বহুত বেছি হয়। তো সেইকাৰণে ভাবিলোঁ যে আমাৰ যিবিলাক গাঁও এৰিয়া বা আমাৰ টিহু টাউনৰ যিখিনি আমাৰ আছে, বা টিহু টাউন বুলি নহয়, তেনেকৈ টিহু ওচৰৰ যিখিনি মানুহ আছে, চ' সিহঁতৰ কাৰণে সেই এমাউণ্টটো বহুত হিউজ হৈ যায়। চ' মই ভাবিলোঁ ইয়াত তেনেকুৱা এটা কোচিং চেণ্টাৰ নাই, বা সেইকাৰণে মই ভাবিলোঁ কি ইয়াত যদি এনেকৈ কম এটা খৰচত যদি সিহঁতক যদি আগবঢ়াই নিব পাৰি, গাঁৱৰ ল'ৰাবিলাকক বা বহুত দুখীয়া ফেমিলিও থাকে, সেইবিলাকক যদি অলপ আগুৱাই নিব পৰা যায়, তেতিয়াহ'লে বহুত সিহঁতেও উপকৃত হ'ব, বা আমিও কিবা এটা কৰি দিয়া হ'ব, আমাৰো এটা ভাল লাগে, সিহঁতৰ কেৰিয়াৰ গঢ়াত ভাল হ'ব। সেইকাৰণে মই তেনেকুৱা এটা ভাবিয়ে, মোৰ লগত আৰু এজন আছে, অঞ্জন মিশ্ৰ, আমি দুয়োটাই একেলগে আমি সেই কৰিছিলোঁ। মই অকলে নহয়, অকল মই যিখিনি হৈছে, চ' মই অকলে নিজক মই একো দিব খোজা নাই। চ' অঞ্জন মিশ্ৰৰ বহুত তাৰো সহায় আছে। চ' এতিয়া দুয়োৱে একেলগে আছোঁ। চ' কি হয় নাজানো, আৰু আহি আছে জববিলাক আহি আছে, আপকামিং জব যিবিলাক এডভাইছে তাৰ কাৰণে ষ্টুডেণ্টো আহি আছে। ষ্টুডেণ্টৰ পৰা এটা ভাল ৰেছপঞ্চ পাইছোঁ। চ' আমিও যাতে সিহঁতক এটা ভাল এটা শিক্ষা দি বা জব এটা পোৱাত যদি সহায় কৰিব পাৰোঁ, তাৰে আশাত আছোঁ। হয়। চ' বেষ্ট উইচেছ ফৰ ইয়ৰ আপকামিং মানে জবৰ মানে ষ্টুডেণ্টে যাতে ভাল ৰিজাল্ট কৰি কিনে এইখন কোচিং চেণ্টাৰৰ নাম উঠাই দিয়ে, সেয়ে না। ত' থেংক ইউ। এতিয়া আপোনালোকক মই দেখুৱাই আছোঁ। ত' এইটোও এটা ক্লাছৰুম হয়, আৰু পূৰা ৱেল মেইনটেইনড, আৰু এইফালে এইটো ক্লাছৰুম হয়। এতিয়া বহুত উন্নত হ'ল অধ্যয়ন। 2 ইয়াৰ্ছ আগতে এইখনৰ স্থাপন হৈছিল। তো মই আপোনালোকক দেখুৱাই আছোঁ। আৰু এইফালে পূৰা কাম চলি আছে। এই কিহৰ কাম চলি আছে?
ৰিণ্টু দা আমাৰ লগত আছে কিহৰ কাম চলি আছে কিবা পৰীক্ষা হ'ব নেকি কিহৰ পৰীক্ষা আচ্ছা তো আপোনালোকে চাওক আৰু ইয়াতে আহিলে আপোনালোকে এটা কোটাৰ ফিলিংছ পাব আৰু কোটাৰ এইটো মানে এটা বস্তু চাব নেকি আপোনালোকে এইটো চাওক চাৰ্কি এইফালে বা কি দেখা যায় আৰু এইফালে পূৰা কামত পূৰা ব্যস্ত হৈ আছে আৰু পৰহি কি এক্সাম আছে আৰু এইফালে চব ক্ৰিকেট খেলি আছে